খুবটাং খুলুমবাই জহাৰ নমস্কাৰ আৰু কুমুক চুডুং গাইজ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আৰু এতিয়া বৰ্তমান মই আহিছিলোঁ ডিব্ৰুগড় টাউনলৈ। আৰু কিয় আহিছিলোঁ জানেনে, আপোনালোকক বাৰু কৈছোঁ। আচলতে কি, আপোনালোকক নিশ্চয় আগৰ দুটা ভিডিঅ'ত মই কৈ থৈছোঁ যে আমাৰ বাৰীৰ তামোলখিনি মই পাৰিলোঁ, আৰু পৰাৰ পাছত মানে কি এটা ভাল মোটামুটি এমাউণ্ট পইচা আচলতে টকা মোৰ হাতলৈ আহিল। আৰু যিহওক বা বছৰি এইটো মানে কি এটা মোটামুটি ইনকম আমাৰ আহিয়ে থাকে। কিন্তু বছৰি মানে কি এটা বস্তু আমি প্ৰতি বছৰে এটা কিবা এটা নতুন বস্তু আমাৰ ঘৰত আচলতে ইণ্ট্ৰডিউচ কৰোঁ বুলিয়ে ক'ব লাগিব। এইবাৰ আচলতে কি প্ৰতি বছৰে যিহেতু আমি কিবা এটা বস্তু নতুনকৈ ঘৰলৈ কিনো, আৰু এইবাৰ ভাবিলোঁ যে এইবাৰ ঘৰত যিহেতু আমাৰ ঢোল খোল নেগেৰা পৰা আদি কৰি সকলোখিনি বস্তু প্ৰায় লোকসংগীতৰ বস্তু আছেই, কিন্তু অভাৱ আছিলে এটা বস্তুৰ, কি জানেনে, এযোৰ বৰতালৰ। হয়, এযোৰ বৰতাল বা ভোৰতাল। আৰে গাড়ী আহি আছিলে ভাই। চ' এযোৰ বৰতাল বা ভোৰতালৰ অভাৱ আছিলে আমাৰ ঘৰত। সেইকাৰণে চিন্তা কৰিলোঁ যে এইবাৰ এযোৰ ভোৰতালকে কিনি লোৱা যাওক, নে কি কয়। চ' এতিয়া গৈ আছোঁ মই ডিব্ৰুগড় টাউনলৈ এযোৰ ভোৰতাল কিনিবলৈ। কিমান লয়, কিমান দাম ল'ব এতিয়ালৈকে খুব আন্দাজ এটা নাই, হয়তো 6-7 হাজাৰ টকামান ল'ব পাৰে। চ' ব'লক এতিয়া যাওঁ বৰ্তমান ডিব্ৰুগড় টাউনলৈ আৰু লওঁগৈ এখন বৰতাল। চ' গাইজ এতিয়া পালোহি বৰ্তমান ডিব্ৰুগড় চহৰৰ মূল বজাৰৰ এখন কাঁহ পিতলৰ সামগ্ৰী বিক্ৰী কৰা দোকানত। চ' গাইজ ল'লোঁ এযোৰ তাল 6,400 টকাত। এইযোৰ পেকিং কৰি আছে বৰ্তমান। আৰু দোকানখনত চাওক বহুত বস্তু পোৱা যায় কাঁহ পিতলৰ। 2 hours later. দিনৰ 1টাই বাজিব হ'ল, গতিকে ভাতকেইটা খাই লওঁ। আৰু ভাতৰ লগত এয়া জিলিমিলি শাকৰ ভাজি, এটা বইল কণী আৰু দাইল আছে। আৰু এয়া চাওক, এয়া হৈছে ভেকুৰী তিতাৰ পিটিকা আৰু শুকান মাছ ভজা। দুটা টাইপৰ শুকান মাছ ভজা, এটা সৰু আৰু এটা ডাঙৰ। গতিকে ভাতকেইটা এতিয়া খাই লওঁ। গাইজ এতিয়া বৰ্তমান আহি গ'লোঁ মই ঘৰ, আৰু ঘৰ মানে এতিয়া বৰ্তমান আছোঁ বাৰীত। আৰু এয়া চাওক জুনুকাক আনিছোঁ গা ধুৱাবলৈ। আচলতে কি ঘৰৰ মটৰ কানেকশ্যনবোৰ খুলি থোৱা আছে, এতিয়ালৈকে পাইপৰ মানে কি প্লাম্বাৰসকলে কানেকশ্যন সম্পূৰ্ণ দি দিয়া নাই। গতিকে বাৰীলৈ লৈ আনিছোঁ টিউবৱেলত, বাৰী টিউবৱেলত আমাৰ জুনুকাক গা ধুৱাম। আৰু মানে কি বাৰীত বহুত কাম হৈ আছে এতিয়া বৰ্তমান। আমাৰ পুখুৰী পাৰৰ যিসমূহ মাটি আছিল, চ' তাত মানে কি লগাবলগীয়া আছিল আমাৰ চাহৰ পুলি। হয়, চাহ পুলি লগাবলগীয়া আছিল। পুলিও ইতিমধ্যে যথেষ্টখিনি আনি থৈ দিছিলোঁ। চ' আজিৰ পৰা আমাৰ শ্ৰমিকসকল আহিছে, বাগানত যিসকল আমাৰ পাৰ্মানেণ্ট ৰেগুলাৰ শ্ৰমিক, তেওঁলোক আহিছে আৰু এয়া আৰম্ভ কৰিছে পুলি লগাবলৈ। আপোনালোকক দেখাইছোঁ, এয়া চাওক, এয়া পুলি লগাইছে। এইটো ছাইডত লগোৱা সম্পূৰ্ণই হ'ল। মই টাউন যাওঁতে আচলতে এওঁলোকে এটা বেড সম্পূৰ্ণ ৰুই শেষে কৰিলে চাহ পুলি। যথেষ্ট পৰিমাণৰ চাহ পুলি আচলতে যোৱা বছৰে আনি থৈছিলোঁ এইবোৰ পুলি। আৰু বাৰীৰ একেবাৰে শেষৰ মাটি ডুবাটো বৰ্তমান লগাবলৈ লোৱা হৈছে চাহ পুলি। মোটামুটি ৰেডি হৈ গ'ল, আৰু অহা কাইলৈৰ পৰা এয়াটো ৰোৱা হ'ব। আৰু মোৰ বাৰীৰ চাংঘৰৰ আগফালৰ এই ডুবা মাটিটো লগাবলৈ আছে পুলি। চ' ইয়াত মানে কি কোৰ মৰা নাই এতিয়ালৈকে, অহা কাইলৈ নহ'লে পৰহিলৈ পৰা হয়তো ইয়াতো কাম হ'ব। চাওক, যথেষ্ট পৰিমাণে ঠাই এতিয়াও পুলি লগাবলৈ বাকী আছে। মাত্ৰ এটা ডুবাহে আজি সৌফাললৈ ৰুই শেষ কৰিছে। চ' আৰু 2-3 দিন হয়তো পুলি ৰুওঁতে লাগি যাব। অলৰাইট গাইজ, জুনুকাৰ গা ধুওৱা হৈ গ'ল, আৰু ময়ো গা ধুই ল'লোঁ, আৰু লগতে দাড়িখিনিও কাটি ল'লোঁ। বৰ লেতেৰা হৈ আছিল, কাৰণ দাড়ি চুলি কাটিবলৈ আজি বহুত দিনৰ পৰা সময় পোৱা নাছিলোঁ। এয়া জুনুকা, তাই গা শুকুৱাইছে এতিয়া। জুনুকা হাই কৰি দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া, হাই 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 কৰি দিয়া, হাই হাই। একো ক'ব নাজানে আজি। চ' গা পা ধুলোঁ, আৰু এতিয়া বৰ্তমান যাওঁ ঘৰলৈ। আৰু ঘৰলৈ গৈ যে নতুনকৈ যে বৰতালখন আনিছিলোঁ, চ' বৰতালখন এতিয়া সূতাকেইডাল লগাওঁগৈ, ৰছীকেইডাল লগাওঁগৈ, আৰু লগাই এপাক বজাই চাওঁ, নে কি কয়। আনিছোঁ যেতিয়া নতুনকৈ বজাইটো চাবই লাগিব, নে কি কয়। দোকানত অলপমান বজাই চালোঁ, কিন্তু ৰছী লগাই ভালদৰে বজাম এতিয়া ঘৰত গৈ। ব'লক যাওঁ ঘৰলৈ। অ'কে জুনুকা, চলো ঘৰ যাম ব'ল। এদিনে শুকালে, গা শুকালে, চাওঁ একদম ধুনীয়াকৈ শুকালে। ব'ল ঘৰ যাওঁ, ব'ল। ইছ ৰাম, তোৰ খেল বন্ধ কৰচোন, এতিয়া যাব লাগে। এই ৰ ইছ ৰাম, এই ৰাম, কি হ'ল হা, কি হ'ল? বৰ খেল এইজনী। হ'ব ৰছী খুলিবলৈ দে,
ৰখচোন ৰখ খুলিবলৈ যাবি চলো অলৰাইটটো গাইজ এতিয়া ঘৰলৈ আহিলোঁ আৰু উলিয়াই লওঁ বৰ্ডাৰটো আৰু মানে কি এবাৰমান বজাই চাওঁ ভালদৰে আৰু মানে কি এতিয়া ৰছীকেইডাল লগাব লাগিব আৰু ৰছী আচলতে লগোৱা হয় ইয়াত এৱা সূতাৰ হয় কেঁচা সূতাৰ ৰছী লগোৱা হয় আৰু ৰছীডালক কোৱা হয় নাৰী চ' এতিয়া তালৰ নাৰী লগাওঁ আৰু নাৰীডাল মানে কি এতিয়া বৰ্তমান মই লৈছোঁ কি জানেনে এইডাল হৈছে নাৰিকলৰ ৰছী কিয়নো এতিয়া বৰ্তমান আমাৰ ঘৰত মানে কি কেঁচা সূতা নাই গতিকে নাৰিকলৰ ৰছী দিয়ে মই বৰ্তমান লগাই লৈ এবাৰ বজাই চাওঁ চ' এতিয়া বৰ্তমান ৰেডি হৈ গ'ল আমাৰ ভোৰতালখন খন হয় আচলতে জোৰ ভোৰতালযোৰ আমাৰ ৰেডি আৰু এবাৰ বজাই খাওঁ নেকি চ' আৱাজটো বেয়া নহয় খুব সুন্দৰ মাত আৰু বৰ এটা মানে কি ঝেনঝেনীয়া এটা পাতল খিনখিনীয়া মাতটো অহা নাই গতিকে মানে কিনাটো সাৰ্থক আৰু সফল বুলি ক'ব পাৰি চ' গাইজ কেনেকুৱা লাগিছে আমাৰ ঘৰুৱা এতিয়া ঘৰৰ ভোৰতালযোৰ নিশ্চয় কমেণ্ট কৰিব আৰু আপোনালোকে ভোৰতাল বজায় নে নবজায় নিশ্চয় কমেণ্ট কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে নিশ্চয় এটা লাইক কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুসকলে এদিন ভাবি আছোঁ কোনোবা এজন ভাল জনা বুজা লগত লৈ বিশেষকৈ খোল বজাব জনা আমাৰ ঘৰত যিহেতু এটা খোলো আছে খোল ঢোল তাল গগনা পেঁপা দোতাৰা টোকাৰী এতিয়া বৰতালখনো যিহেতু হ'ল ভোৰতালখনো হ'ল গতিকে ভৱিষ্যতে ভাবি আছে যে কোনোবা এজন জনা বুজা মানুহ যদি দুই এজন লগ পাওঁ তেনেহ'লে কেতিয়াবা ঘৰতেই খোল আৰু তালেৰে এটি টোকাৰী গীতৰ অনুষ্ঠানকে পাতিম নেকি কয় কিন্তু আচলতে কি জানেনে আজিকালি এইবোৰ বস্তু বজাবলৈ পাৰম্পৰিক লোকবাদ্যসমূহ বজোৱা মানুহ খুব কমেই হ'লগৈ নোহোৱা হ'লগৈ গতিকে মানে কি খোল বজোৱা এজন মানুহ মোৰ লগত মই আচলতে নিজেই খোল বজাওঁ নিজে এখন হাতেতো খোল বজাই এখন হাতে তাল বজাব নোৱাৰি গতিকে দুজন মানুহৰ অভাৱৰ বাবে মোৰ আচলতে প্ৰেক্টিছো নহয় ওচৰে পাজৰে কোনো এজন জনা মানুহো নাই এইবোৰ বিষয়ত আচলতে অলপ হ'লেও জনা মানুহ নাই আৰু ইণ্টাৰেষ্টটো থাকিব লাগিব দেখিছোন ইণ্টাৰেষ্টেড মানুহো আচলতে নাই শিকাই বুজাই ল'বলৈ গতিকে সেইকাৰণে বস্তুবোৰহে অকল বন্ধুসকল যোগাৰহে কৰিছোঁ ঘৰত কিন্তু ব্যৱহাৰ খুব কমেই হয় যি হওক বাৰু এতিয়া আপুৰুগীয়া সম্পদ ভৱিষ্যতলৈ মানে কি একেবাৰে আৰু যুগ যুগমীয়া বুলি ক'ব পাৰি যুগ যুগমীয়া এইটো বস্তু ঘৰলৈ লৈ থলোঁ চ' গাইজ আজিলৈ জয় হিন্দ জয় অসম পুনৰ লগ পাম আকৌ নেক্সট ভিডিঅ'ত কেনেকুৱা লাগিলে ভিডিঅ'টো নিশ্চয় কমেণ্ট কৰিব আৰু ভাল লাগিলে এটা লাইক দিব চ' গাইজ বাই বাই আৰু শুক্ৰান জিন্দগী ৱাহ জিন্দগী